হয় মই বৰ্তমান উপস্থিত আছোঁ সব্যগাঁও সন্ধি মন্দিৰ যি সংঘই পূজা পাতিছে আৰু এই পূজা জাক জমকতাৰে পাতিছে বুলি ক'ব লাগিব আৰু ক'ভিডৰ সমূহ প্ৰট'কল মানি পেলাই এই পূজা পাতিছে বুলি ক'ব লাগিব। আপোনালোকক মই দেখাব বিচাৰিছোঁ আমাৰ নিউজ ডে আছামৰ দৰ্শকসকলক দেখাব বিচাৰিছোঁ এটি মূৰ্তি বনাইছে ইয়াত শিৱ মূৰ্তি 40 ফুট ওখ আৰু ই আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছে নগাঁৱৰ কাৰণে আৰু ইয়াত লোকে লোকাৰণ্য হৈ পৰিছে যাৰ কাৰণে আহক আমি বৰ্তমান আমাৰ যিসকল ভক্তগণ আহিছে তেওঁলোকৰ পৰা জানিব বিচাৰোঁ এই মূৰ্তিটি চাবলৈ আহি পেলাই তেওঁলোকৰ মনোভাৱ কেনে হৈছে। আপুনি মূৰ্তিটো চাইছে বৰ্তমান মূৰ্তিটো চাই আপোনাৰ অনুভৱ কেনেকুৱা? ভালেই লাগিছে বহুত 1 বছৰ পিছত এনেকুৱা মূৰ্তি আমি চাব বিচাৰিছোঁ ভালেই লাগিছে। হয় কমিটিয়ে মানে উদ্যোক্তাই আপোনাৰ ক'ভিডৰ প্ৰতিকূলসমূহ মানি চলিছেনে বাৰু? মানি চলিছে গোটেইখিনি চাই আহিছোঁ মানি চলিছে ডিচিপ্লিন চব ঠিক আছে ভালেই লাগিছে। হয় আমি গম পাইছোঁ যে ক'ভিডৰ যি প্ৰট'কল উদ্যোক্তাই সুন্দৰভাৱে ইয়াত পালন কৰিছে বুলি আহক আমি ভিতৰলৈ যাওঁ ভিতৰত কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজমান কৰিছে সেই বিষয়ে মই আমাৰ ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ কৰিলোঁ। আপোনালোকে দেখিবলৈ পাইছে আমি এটা গুহাৰ মাজেদি অহা নিচিনা অনুভৱ কৰিছোঁ যি সন্ধি মন্দিৰ পূজা উদ্যোক্তাসকলে সুন্দৰভাৱে ইয়াত ব্যৱস্থা কৰিছে আৰু আমি ভিতৰ সোমোৱাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ ইয়াত লোকে লোকাৰণ্য হৈ পৰিছে ভক্তগণে ইয়াত ভিৰ কৰিছে। ভাল লাগিছে কাৰ কাৰ লগত পূজা চাব আহিছে আপুনি? মোৰ ছোৱালী নাতি হয় লগত আহিছে। ঠিক আছে পূজা কেনেকুৱা লাগিছে নগাঁৱত চাই পেলাই বৰ্তমান? আমি নগাঁৱৰ মানুহে কিয় বেয়া লাগিব আৰু ন হয় আমি আমাৰ যি পণ্ডিতজীক সুধিম আপোনালোকৰ ইয়াত যি প্ৰট'কল ব্যৱস্থা কৰা হৈছে ক'ভিডৰ আমি দেখিবলৈ পাইছোঁ বাহিৰত ঠিকেই আছে কিন্তু ভিতৰত কিছু লোক অংশৰ মাজত সেই মাস্কৰ ব্যৱস্থা হোৱা নাই এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? মাস্কৰ ব্যৱস্থা মই মানে চবফালে নজৰ কৰিব নোৱাৰোঁতো মই এইফালে চৰণামৃত দি আছোঁ মাকৰ আশীৰ্বাদ দি আছোঁ আৰু ফুট চুট লগাই আছোঁ সেইকাৰণে মই গোটেইখিনি খেল কৰা নাই যিখিনি মোৰ ওচৰত বিনা মাস্কত আহে সেইখিনি কৈছোঁ মাস্ক লগাই লওক সোনকালে। নগাঁৱৰ পৰা সুনীত কুমাৰ বৰাৰ সহযোগত সুৰজ কুমাৰ বৰাৰ ৰিপৰ্ট নিউজ ডে আছাম।